कहाँ से? बरपेटा। बरपेटा। हम भी राइडर है इधर से। यार से? हाँ। क्या करते हो? आपसे थोड़ा मीट कर सकते हैं? हाँ। रुकिए। তো বৰ্তমান আছোঁ মই তামোলপুৰত। তো তামোলপুৰ আহি পালোঁ। তো আৰু আছে ইয়াৰ পৰা অলপ দূৰ আছে। তো আহি পাই কিনে বহুত ভাগৰ লাগি আছে এইখিনি। ইমান বেয়া ৰাস্তা ক্ৰছ কৰি কিনে আহিলোঁ। যিটো ৰাস্তা পাইছোঁ বা কচম কৈছোঁ ইমান বেয়া ৰাস্তা মই ভবা নাছিলোঁ ইমান বেয়া হ'ব বুলি। তো এটা সৰু মিষ্টেকৰ কাৰণে মোৰ ইমানখিনি হৈ গ'ল। আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, নটিফিকেশ্যন আহি থাকিব আৰু এমেজিং ব্লগ আহি থাকিব আপোনালোকৰ তাতে। তো কাছ পূৰা যাই আছোঁ, পূৰা ফিল কৰি লৈ আছোঁ, পূৰা ৰাস্তাৰ ফিল লৈ আছোঁ আৰু যিটো পাহাৰ দেখি আছোঁ দূৰৰ পৰা যিটো বহুত ভাল লাগি আছে আৰু কি ক'ম ফুল এক্সাইটেড, মন ফুল এক্সাইটেড হৈ আছোঁ, তাতে জ'চতে যাই আছোঁ পূৰা। চাইকেল নুঠাওঁ, চাইকেল চলিয়ে যাম আমি। আৰু বেছি দূৰ নাই, 10 কিলোমিটাৰ আৰু এই চাওক পাহাৰ, নয় পৰ্বত। আৰু চাওক চাৰিওফালে পূৰা পথাৰ আৰু চাৰিওফালে চাওক ইফালে ধাননি পথাৰ পূৰা গল্ডেন কালাৰ হৈ আছে। কি ক'ম আৰু দেখি কিনে একদম মন চন পূৰা ভাল লাগি গৈছে। তো চাইকেল লৈ আহিছোঁ, অলপ কষ্ট হৈ আছে বাট হা ব্লগ মানে একলাই ভূটান যাবা দি আছে না? ভূটান যাবা দি আছে না? ভিতৰত যাবা দে। খুবুৰীকেইটা কিমান দূৰ আৰু ইয়াৰ পৰা? ওচৰতে। আৰু এতিয়া আছোঁ ফুল জ'চত আৰু কুমাৰীকেইটা যাই পাব লাগে জল্দি কাৰণ মোৰ বহুত বেছি ভোক লাগি আছে আৰু এইবিলাক নাজাৰা চাই কিনে এইবিলাকে সান্তনা লৈ আছোঁ। কাৰণ চাইকেল লৈ আছোঁ, স্পীডত যাবও নোৱাৰোঁ, নিজৰে কষ্ট হ'ব, স্পীডত গ'লেও কষ্ট, লাহে গ'লেও কষ্ট। তো উপায় নাই আৰু যিয়ে নহওক সোনকাল জল্দি যাব লাগে, যাই কেনে কিবা খাব লাগে কাৰণ ঘৰৰ আলহীও আছে, তাতে খাই লওঁ। পূৰা ভাত চাত ৰেডি হৈ আছে, যাই কিনে খাব লাগে আৰু ওলাই যাব লাগে ভূটান। আৰু বৰ্তমান যাই বেছি দূৰ নাই আৰু আছে 10 কিলোমিটাৰমান আছে ইয়াৰ পৰা, তো পাই যাম। আহি পালোঁ, মানে কুমৰিকেইটা আহি পালোঁ আৰু অলপ আছে, মানে ধুনীয়া 6 কিলোমিটাৰমান আছে কুমৰিকেইটা। তো তাৰপিছত আৰু যাম ভূটান। তো पूरा चिल करेंगे ब्रो। बस never give up, never। আৰু salute Indian Army। আৰু বেছি দূৰ নাই, হয়তো 100 মিটাৰমান আছে, তো পামেই আৰু। তো এই পাই গ'লোঁ কুমাৰীঘাটা। তো ইয়াৰ পৰা আৰু অলপ আছে, তো বেছি নাই, মানে সেইখিনিয়ে কুমাৰীঘাটা হয়। তো টাউন এইখিনিয়ে মেইন। তো ইয়াতে কিবা খাই লওঁ, তাহাঁতৰ ঘৰত যাওঁ, যাই কিনে কিবা খাই লওঁ, খাই কিনে আৰু ওলাই যাওঁ ভূটান। মানে এইটো ফুল জ'চত আছোঁ আৰু এইটো জ'চ কেতিয়াও কমিব নিদিওঁ। এইটো জ'চৰ কাৰণে আজি ইমানখিনি দূৰলৈকে আহিছোঁ, কাৰণ অকলে ইমানখিনি মই ভবাও নাছিলোঁ যে অকলে মই চ'ল' ৰাইড মাৰিম ইমানখিনিলৈকে। তো আজি আহিছোঁ আৰু ফুল এনজয় হ'ব ইয়াতে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা, তো ফুল মজা লওক। আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব, গোটেইকেইটাই চবে লাইক দি দিব। তো আশা কৰোঁ আপোনালোকে কৰি দিব, আৰু আপোনালোকে এইবিলাক কৰি দিলে মোৰ মনটো ভাল লাগি যায় আৰু এক্সাইটেড হৈ যাব আৰু কিবা এটা কৰিম বুলি ভাবি থাকোঁ। আৰু কিবা এটা খাই লওঁ আগতে, তাৰপিছত ওলাই যাম। When there's no more hope is left in me, I can see what comes my way, and I'm always lost. There's nowhere else to go. All I do is fall. আৰু এতিয়া খোৱা লোৱা হৈ গ'ল আৰু যাই আছোঁ এতিয়ালৈকে ভূটানলৈকে ওলাই। তো ভূটান যাম এতিয়া। তো এইবিলাক
চব পাহৰি গৈছোঁ এইবিলাক চব কষ্ট চষ্ট চব বাদ দি কিনে সুধি আছিল কষ্ট হৈছে যে আমাৰ নালাগে তো সেইবিলাক বাদ দি কিনে আজি পূৰা ওলাই গৈছোঁ পূৰা ভূটান যাবই লাগে যেনেকৈ নহওক কিয় কাৰণ এইটোৱে আহিছিল মোৰ লাষ্ট ষ্টপেজ ভূটান তো এইটোৱে মই যেনেকৈ নহওক আজি কৰিবই লাগিব ভূটান আৰু এতিয়া গধূলি হৈ আছে লাহে লাহে আন্ধাৰো হ'ব তো এতিয়া ছানছেট চাওক না কি ধুনীয়া ছানছেট পূৰা গল্ডেন কালাৰ ছানছেট ওলাইছে আৰু আগত পাহাৰ আৰু নদীটো এতিয়া শুকাই গৈছে এইটো কি নদীৰ নাম নাজানো তো কোনোবাই যদি জানে প্লিজ কমেণ্টত কৈ দিব তো আৰু চাওক না যাৰা কি ধুনীয়া লাগি আছে তো এইটোৱে হৈছে আচল প্ৰকৃতিৰ নজাৰা তো চেভ নেচাৰ তো আৰু কি পালোঁ নাম নাজানো জেগাবিলাকৰ তো যাই আছোঁ তো ইয়াৰ পৰা বেছি দূৰ নাই আৰু জলদি যাই লওঁ কি কম আৰু বহুত ভাগৰ আৰু চাৰিওফালে চাহ পূৰা চাহ বাগিচা কি ক'ম আৰু এইটোৱে আৰু সান্তনা লৈ আছোঁ আৰু চকুত পূৰা ৰ'দটো পৰি আছে আৰু ভাগৰ লাগি আছে পৰি কেনেকৈ চকুত দেখা পোৱা নাই তো কি বলক যাওঁ আৰু আগুৱাই থাকোঁ লাহে লাহে হ'লেও নজাৰা it's amazing view look crazy নদী শুকাই গৈছে এইফালে ভিউ চাওক crazy এই চাওক তাতে পূজা চলি আছে নদী চাওক ভিউ চাওক amazing আৰু এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা তো যাই আছোঁ আৰু চাওক চাৰিওফালে ধুনীয়া ধুনীয়া চাহ বাগিচা চাৰিওফালে একদম কি ক'ম আৰু আপোনালোকে ইয়াতে আহিব পাৰে পূৰা ধুনীয়া প্লেচ হয় একদম পূৰা একদম মন ভাল লাগি যায় দেখি কিনে পূৰা চাৰিওফালে পূৰা ভাল লাগি যায় চাই ক'ম আৰু ক'ব একো ৱৰ্ডে নাই ইয়াতে ইমান ধুনীয়া প্লেচ হয় कहाँ से बरपेटा हम भी राइडर है इधर से यार से हाँ क्या करते हो आपसे थोड़ा मीट कर सकते हैं हाँ रुकिए हम लोग भी इधर से राइडर है हाँ हमारा आपका चैनल का नाम क्या है हर्ष ब्लॉग ऐसा है नया है ज़्यादा पुराना नहीं है मेरा भी हाय ब्रो हेलो नाइस टू मीट यू कहाँ से आप बरपेटा बोलपेटा अच्छा बात तुम्हें आसामीज आसामीज जया एफएम जय एफएम ये है कोई नहीं है सेम है हम लोग का भी हाँ तुम्हारा कितना हुआ मेरा भी इतना ही है सेम ही हुआ हाँ कुछ थोड़ा वीडियो बनाते हैं हाँ नेटवर्क तो कौन है मोर तो नेटवर्क पाइसे सो फ्रेंड्स एते बरपेटार पर लग पालो
राइडर ब्रदरहुड एटुके कय तो आई आছিলে ঘপকে লগ পাই গেলো তো थोड़ा बोल दीजिए সো অলমান কৈ দিয়ক আৰু লগ পালোঁ তোমাক নামটো কি তোমাৰ কৈলাশ ব্লগটো ভাল লাগিল লগ পাই কিনে ৰাস্তাত মাতিলে ত' মাতি এনেকৈ অসমীয়া এইটোৱে আৰু মাতাৰ পিছত পূৰা ভাল লাগে আৰু এইটোৱে বেষ্ট স্ৱেগ জয় আই অসম ভূটানলৈকে যাওঁ ভিতৰত যাব দি আছে নেকি দিয়া নাই এতিয়া বৰ্তমান নিদিয়ে তথাপি আপুনি ইমান দূৰৰ পৰা আহিছে গতিকে গেটৰ পৰা ফুৰি আহক বলক ৰিকুৱেষ্ট কৰে এনেই ক'লে দিবনে নাই ৰিকুৱেষ্ট কৰিলেও নিদিব এতিয়া কৰোণা টাইম না তো এতিয়া আপুনি গেটত যাব গেটলৈকে যাওঁ কি কৰিছোঁ ফুৰাই আহক আপোনালোকক আমি ইয়াতে ঘূৰোঁ আমি ক'ত ক'ত ৰাইডত যাওঁ ক'ত মাজে ক'ত য'ত বাছ আমি বৰ্তমানত গ'লে আমাৰ ইয়াতে এৰিয়া ঘূৰিছোঁ বাক্সা ডিষ্ট্ৰিক্টত ওদালগুৰি ছাইডত গৈছোঁ অলপমান অল বাক্সা ডিষ্ট্ৰিক্ট বাক্সা ঘূৰিছোঁ আৰু এতিয়া লাহেকৈ আমি ডিচেম্বৰৰ পিছত প্লেনিং কৰি আছোঁ ৰাইডত যোৱা তো এতিয়া কি হয় চাওঁ আৰু ক'ত প্লেনিং গুৱাহাটী ইয়াৰ পৰা আমি একবাৰ যাই পোৱা নাই না তো একবাৰ গুৱাহাটী যাম ভাবি আছোঁ লাহে লাহে আৰু যাম আৰু ব্ৰদাৰ কৈলাশক লগ পাই কিনে বহুতে ভাল লাগিল আহি কিনে মাতি কিনে ভালকৈ কথা পাতিলে মোৰ লগতো বহুত বেছি ভাল লাগিল ইয়াতে লগ পাই কিনে তো বৰ্তমান আহি পালোঁ ভূটান গেট এখন ইয়াৰ আগৰ পৰা যাব দিয়ে নে নাজানো কাৰণ বাট গেট বহুত বন্ধ কৰি থৈ দিছে বাট কি কৰে এবাৰ সুধি চাওঁ দেন গম পাম তো ৱেলকাম টু ভূটান বৰ্তমান আহি পালোঁ ভূটান গেট কিন্তু গম পালোঁ ইয়াতে যে ভিতৰত যাব দিয়া নাই তো উপায় নাই আৰু এইটোৱে হৈছে বেডলাক মানে বেডলাক বুলি ক'ব নোৱাৰি আৰু তো ক'ভিডৰ কাৰণে যাব দিয়া নাই তো এইটোৱে আৰু কি ক'ম ভিতৰত যাব দিলে ভাল লাগে হয় বাট ইণ্ডিয়াৰ মানুহ কাকো সোমাব দিয়া নাই সেয়া আৰু অৱস্থা তো আমাৰ ইণ্ডিয়াৰ গাড়ী যাব নিদিয়ে ভূটানৰ গাড়ী হয় আৰু সিহঁতৰ চাওক পূৰা যেতিয়া ইণ্ডিয়াৰ পৰা সিহঁতে ভিতৰত যায় ভূটানৰ ভিতৰত চব চেনিটাইজাৰ এনেকৈ কৰে সিহঁতৰ গাড়ী যাতে ক'ভিড একো অলপ যাব নোৱাৰে সিহঁতৰ ভিতৰত তো এনেকৈ চেনিটাইজাৰ কৰি কেনেহে ভিতৰত যাব দিয়ে নাইতো ভিতৰত সোমাবই নিদিয়ে আৰু চাওক নিজৰ জেগাটো ভালে ৰাখিবৰ কাৰণে কিমান কি কৰে সিহঁতে পূৰা চেনিটাইজাৰ কৰি আছে এনেকৈ গাড়ীবিলাক চব গাড়ী চেনিটাইজাৰ কৰে তাৰপিছত ভিতৰত সোমায় তো আজিলৈ ইমানখিনিয়ে মানে লাষ্ট আৰু ইয়াৰ পৰা যাব নিদিয়ে তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব জল্দি তো বাই ভূটানৰ পৰাই এণ্ডিং